মাতৃৰ নিস্বাৰ্থ প্ৰেম ভৰা অন্য এটি ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। হাতীৰ লগত মোৰো অভিজ্ঞতা একেবাৰে নতুন। আগতে কেতিয়াও এনেকৈ হাতী পোৱা নাছিলো। এতিয়া ডিউটিৰ বাবে দিনে ৰাতিয়ে হাতীৰ লগতে থাকিব লগা হৈছে। আমিবোৰ উৰে নিশা হাতীৰ লগত কি কৰোঁ? হাতীবোৰ ৰাতি কলৈ যায়? পোৱালিটোৰ মৃত্যু হোৱা বুলি জানিও মাকে কিয় সোঁৰেৰে গোটেই ৰাতি লৈ ফুৰিছিল? ইয়াৰ বিষয়ে সকলো জানিবৰ বাবে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। হোলোঙাপাৰা গিবন ৱাইল্ডলাইফ চেঞ্চুৰীত থকা হাতীৰ এই বৃহৎ জাকটো হয়তো আপোনালোকে বহুতে দেখা পাইছে। দিনৰ ভাগত হাতীৰ এই জাকটো অভয়াৰণ্যৰ ভিতৰতে থাকে, কিন্তু গধূলি হোৱাৰ লগে লগে খাদ্যৰ বাবে ইহঁতি বাহিৰত ওলাই আহে। যিহেতু অভয়াৰণ্যখন সৰু হয়, সেইবাবে ইহঁতক খাদ্যৰ কিছু নাটনি হয় তাতে। সেয়েহে সন্ধিয়া হোৱাৰ লগে লগে মৰিয়নিৰ কাষতে লাগি থকা অঞ্চলবোৰৰ ধাননি পথাৰবোৰলৈ খাদ্যৰ সন্ধানত ওলাই আহে। ৰাস্তাৰ দুয়োপাৰে যে ৰৈ আছে তেখেতলোক কিন্তু ওচৰৰে মানুহ হয়। হাতীবোৰ যেতিয়াই ৰাস্তা পাৰ হয় তেখেতলোক চাব আহে। খেতিৰ সময়ছোৱাত সাধাৰণতে হাতীখিনিয়ে পথাৰত ধান খায়, সেইবাবে ৰাইজৰ কিছু অসুবিধা হয়। তাৰ বাবে আমাৰ এটা টিম গোটেই ৰাতি হাতীৰ লগতে থাকোঁ। এই সময়ছোৱাত যিমান পাৰোঁ মানুহকে ধৰি ঘৰ দুৱাৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ, আৰু যাতে হাতী মানুহৰ সংঘাত নহয় তাৰ বাবে চেষ্টা কৰোঁ। ধান খেতি শেষ হোৱাৰ পাছত হাতীখিনি পুনৰ পাহাৰলৈ যায়গৈ। এই দৃশ্যটো চাওকচোন, দেখিলে আপোনালোকৰো বহুত বেয়া লাগিব। যি সময়ত জীৱশ্ৰেষ্ঠ মানুহে নিজৰ জীৱিত সন্তানক ক'ৰবাত পেলাই থৈ যায়, তেনে সময়তে এজনী হাতীয়ে নিজৰ পোৱালিটো মৃত্যু হোৱা বুলি জানিও উৰে নিশা পথাৰ চাহ বাগানকে ধৰি প্ৰায় 20 কিলোমিটাৰ সোঁৰেৰে দাঙি লৈ ফুৰিছিল। অন্য দিনাৰ দৰে হাতীৰ জাকটোৱে সেই ৰাতিটো খাদ্যও খোৱা নাছিল। এনেদৰে উৰে নিশা পাৰ হৈ যোৱাৰ পিছত পুৱা পোৱালিটো এঠাইত শুৱাই থৈ যায়। এৰি থৈ যোৱাৰ পিছত আমি পোৱালিটো উদ্ধাৰ কৰি লৈ আনিলো। হাতী সাধাৰণতে শান্তিপ্ৰিয় প্ৰাণী হয়। যেতিয়ালৈ সিহঁতৰ নিজৰ ক্ষতি হোৱাৰ আশংকা নকৰে তেতিয়ালৈ একো নকৰে। শেষত আপোনালোকলৈ অনুৰোধ যে আপোনালোকে যদি কেতিয়াবা ক'ৰবাত বনৰীয়া হাতী দেখা পায় তেতিয়া ওচৰত যোৱা বা জোকাবলৈ চেষ্টা নকৰিব। সিহঁতক আপুনি নিজৰ মতে থাকিব দিয়ক। আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।